কৃষ্ণ কৃষ্ণ দেই হ'ব হ'ব দিয়া হ'ব আমি যেতিয়া ৰিলছ পৰিয়ালৰে মানুহ আমি সকলোৱে এটা পৰিয়ালৰে বুলি ময়ো ভাবোঁ আৰু তোমালোকক সদায় মোৰ অন্তৰত ভাল লাগে আৰু আনন্দ লাগে ঠিক আছে ঠিক মই আহিলোঁ পাঠশালা মুগুৰীয়ালৈ মুগুৰীয়াত আহি মোৰ দাদাক লগ পাই গ'লোঁ দাদা দেখিছেনে দাদা চাওঁ ভাই সৰু ভাই দাদাক লগ পাই ইমান ভাল লাগিল আমি দাদাৰ ঘৰলৈ আহিলোঁ এই পাঠশালাৰ মুগুৰীয়া বুলি কয় গাঁও চোৱাচোন আমাৰ চেহেৰাও দুজনে একেই প্ৰায়ে আমি ককাই ভাই ইমান মৰম লাগিছে ইমান ভাল লাগিছে এখেত লখিমপুৰৰ পৰা আহিছে হয় মোৰ ভাই হয় ঠিক আছে